Hello and welcome everyone. Myself Anirban Dotto from BB Investments. আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আমি ডিছকাছ কৰিম আজি এডভান্টেজ আছাম 2.0 ইনভেষ্টমেণ্ট ইন ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ ওপৰত। চ' এডভান্টেজ আছাম 2.0 ৰিচেণ্টলি কমপ্লিট হৈ গৈছে আৰু তাত ভেৰিয়াছ ডাঙৰ পাৰ্টিজ আহি পেলাই আপোনাৰ বেলেগ কোম্পানীজ আৰু বাহিৰৰ পৰাও বেলেগ কাণ্ট্ৰিজৰ পৰাও মানুহ আহি পেলাই আপোনাৰ অসমত ইনভেষ্টমেণ্ট কৰাৰ কথা কৈছে আৰু বেলেগ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু বাকী আপোনাৰ টেকন'লজিকেল হওক বা এনাৰ্জি ৰিনিউৱেবল ৰিচোৰ্চেছৰ ওপৰত হওক তেখেতলোকে ইনভেষ্টমেণ্ট কৰাৰ প্লানিং কৰিছে। আমি চাওঁ আহক এডভান্টেজ আছাম 2.0 কি একচুৱেলি হৈছে। চ' ফাৰ্ষ্টলি এডভান্টেজ আছাম হয় কি? এডভান্টেজ আছাম হৈ গ'ল এখন ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰেল সামিট। বেলেগ ডাঙৰ কোম্পানী আহি বেলেগ দেশৰ পৰা মানুহ আহি পেলাই অসমত ক'ত ইনভেষ্টমেণ্ট কেনেকৈ ধৰণে তেখেতলোকে কৰিব বিচাৰিছে বা কেনেকৈ ধৰণে তেখেতলোকে অসমত ইণ্টাৰেষ্টেড আছে ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে সেইখিনি ডিছকাশ্যন কৰা হয় আৰু তেখেতলোকে নিজৰ প্ৰস্পেক্টছখিনি অসমৰ আগত ৰাখে। চ' মেইনলি অসমত আপোনাৰ টোটেল 2618খন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং তাৰমানে MOU বুলি কোৱা হয় চাইন হৈছে, য'ত এপ্ৰক্সিমেটলি আপোনাৰ 4.91 লাখ ক্ৰ'ৰ এপ্ৰক্সিমেটলি ইনভেষ্টমেণ্ট অসমত হ'ব বুলি কোৱা হৈছে। এতিয়া যদি আমি ব্ৰেকডাউন কৰোঁ MOU খিনি, চ' মেজৰ আপোনাৰ 28খন MOU চাইন হৈছে লাৰ্জ কৰ্পৰেশ্যনৰ লগত, য'ত আপোনাৰ টোটেল এমাউণ্টটো হৈ গৈছে 1.24 লাখ ক্ৰ'ৰ। ডিষ্ট্ৰিক্ট লেভেলত আপোনাৰ 2590খন MOU চাইন হৈছে, য'ত 15,911 কোটি টকা লোকেল ইনভেষ্টৰ্ছ অসমত বেলেগ ইনফ্ৰাষ্ট্ৰাকচাৰ বা ছেক্টৰছবোৰত ইনভেষ্ট কৰিবলৈ ইণ্টাৰেষ্টেড আছে। আৰু এডিচনেল আপোনাৰ 1921খন এগ্ৰিমেণ্ট হৈছে ডিষ্ট্ৰিক্ট লেভেলত, য'ত আপোনাৰ 5,851 কোটি টকা ইনভেষ্টমেণ্ট কণ্ট্ৰিবিউশ্যন কৰা বুলি কৈছে। চ' এডভান্টেজ আছাম 2.0 ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰেল সামিটত অসম চৰকাৰে টোটেল কেবিনেটৰ পৰা এপ্ৰুভ কৰিছে 1.22 লাখ ক্ৰ'ৰ। মেইনলি আপোনাৰ বেলেগ ছেক্টৰছত ইনফ্ৰাষ্ট্ৰাকচাৰেল হওক বা ইকনমিক লেণ্ডস্কেপ চেঞ্জ কৰিবৰ কাৰণে অসমৰ তেখেতলোকে 1.22 লাখ ক্ৰ'ৰ ইনভেষ্টমেণ্ট চেংচন কৰা হৈছে। পাব্লিক ছেক্টৰ এলোকেশ্যন মেইনলি 78,000 ক্ৰ'ৰ পাব্লিক ছেক্টৰ ইনভেষ্টমেণ্টত হ'ব, যেনেধৰণে আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব, ৰোডছ ডেভেলপ হ'ব, তেনেকুৱা ধৰণে ড্ৰেইনেজ ছিষ্টেম, ৱাটাৰ ফেচিলিটিজ, তেনেকৈ ধৰণে বেলেগ আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট ডিচাইড কৰিছে তেখেতলোকে। যোনখিনি ৱাটাৰৱেজ আছে আমাৰ অসমত সেইখিনিক ডেভেলপ কৰাৰ কাৰণে 4,800 কোটি টকা তেখেতলোকে ইনভেষ্টমেণ্ট কৰিম বুলি প্লেনিং কৰিছে। প্লাছ ডিষ্ট্ৰিক্ট লেভেলত 5,851 ক্ৰ'ৰ ইনভেষ্টমেণ্ট এতিয়ালৈকে এষ্টিমেশ্যন কৰা হৈছে। চ' মেজৰ আমি কেইখনমান চাওঁ। মেজৰ আপোনাৰ যোনকেইজন গ্ৰুপ আছে তেখেতলোকে কেনেকৈ ধৰণে ইনভেষ্টমেণ্টছ কৰিছে আৰু কিহত মেইনলি তেখেতলোকে ফ'কাছ কৰি আছে। চ' আদানী গ্ৰুপ আছে। আদানী গ্ৰুপে কি হৈছে, টোটেল আপোনাৰ 50,000 ক্ৰ'ৰ অসমত ইনভেষ্ট কৰিবলৈ তেখেতলোকে কমিটমেণ্ট দি গৈছে। চ' মেইনলি আপোনাৰ ক'ত হ'ব, এয়াৰপৰ্টছ আৰু এৰ'চিটিজ, অসমৰ যিমানখিনি এয়াৰপৰ্টছ আছে গোটেইখিনি আৰু ডেভেলপ কৰিবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰেলি আৰু বাকী কানেক্টিভিটিৰ কাৰণেও তাত ইনভেষ্ট কৰিবলৈ ৰেডি আছে। তাৰপিছত চিটি গেছ ডিষ্ট্ৰিবিউশ্যন, নেচাৰেল গেছ যিটো আছে আৰ্বান এৰিয়াজলৈ যাতে ডিষ্ট্ৰিবিউট কৰিব পাৰে তাৰ কাৰণে তাত ইনভেষ্টমেণ্ট কৰিবলৈ ৰেডি আছে। পাৱাৰ ট্ৰেন্সমিশ্যন, অসমত আমি দেখি পাওঁৱে যে বেলেগ এৰিয়াত ইলেক্ট্ৰিচিটি আমি বহুত প্ৰব্লেম ফেচ কৰি থাকোঁ। তেনে ক্ষেত্ৰত কি হৈছে, আনষ্টেবল এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হৈ আছে, যাক পাৱাৰ ট্ৰেন্সমিশ্যনৰ থ্ৰুৱেদি আদানী গ্ৰুপে তাক ছল্ভ কৰিবৰ কাৰণে ইনভেষ্টমেণ্ট কৰিবলৈ ৰেডি আছে। তাৰপিছত চিমেণ্ট প্ৰডাকশ্যনতো কৰিবলৈ ৰেডি আছে, য'ত আপোনাৰ লোকেল মেনুফেকচাৰিং ইউনিটছবোৰত ইনভেষ্টমেণ্ট কৰিবলৈ তেখেতলোকে ৰেডি আছে। আৰু লাষ্টলি আপোনাৰ আছে ৰোড প্ৰজেক্ট, য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ মেইনলি আপোনাৰ ৰোডছ হওক বা ফ্লাইঅভাৰ্ছ হওক বা কমিউনিকেশ্যনৰ কাৰণে বেলেগ যিখিনি প্ৰজেক্টছ আছে মেইনলি আপোনাৰ ইনভেষ্ট কৰিবলৈ ৰেডি আছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড তেখেতলোকে 50,000 ক্ৰ'ৰ অসমত নেক্সট 5 ইয়াৰ্ছত ইনভেষ্ট কৰিবলৈ কমিটমেণ্ট দিছে। তেখেতলোকে টেকন'লজি আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত তেখেতলোকে মেইনলি ফ'কাছ কৰিছে। তাৰপিছত এনাৰ্জি ছেক্টৰত তেখেতলোকে মষ্টলি গ্ৰীণ এনাৰ্জি আৰু নিউক্লিয়াৰ এনাৰ্জি প্ৰমোট কৰিবলৈ, যাতে আপোনাৰ এনভাইৰনমেণ্টটো হাৰ্ম নহয় আৰু কণ্টিনিউৱাছলি এখন ইকনমি বা এখন ষ্টেট বা কাণ্ট্ৰি কণ্টিনিউৱাছলি আপুনি ধুনীয়াকৈ চলি থাকিব পাৰে। আৰু ৰিলায়েন্স গ্ৰুপে তেনেকুৱা এনাৰ্জি ছেক্টৰত ইনভেষ্ট কৰিবলৈ প্লেনিং কৰি আছে। আৰু ৰিটেইল এণ্ড হস্পিটেবিলিটি, যেনেকুৱা হোটেলছবিলাক হওক বা আপোনাৰ টুৰিজমৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, টুৰিজমৰ কাৰণে যি কানেক্টিভিটি যিখিনি দৰকাৰ আছে, তেনেকুৱা ধৰণৰ ছেক্টৰছখিনিত তেখেতলোকে ডেভেলপ কৰিবৰ কাৰণে হেল্প কৰিবলৈ ইনভেষ্টমেণ্ট কৰিবলৈ ৰেডি আছে। চ' টি পেৰাডাইজৰ লগতে অসমক টেকন'লজিকেল পেৰাডাইজো বনাব বিচাৰি আছে তেখেতলোকে। তাৰপিছত আছে টাটা গ্ৰুপ। টাটা গ্ৰুপে মেইনলি আপোনাৰ বহুতে শুনিছে চাগে জাগিৰ ৰোডত আপোনাৰ এটা ছেমি কণ্ডাক্টৰ ফেচিলিটি তেখেতলোকে অলৰেডি ছেট আপ কৰি আছে, যোনটো এক্সপেক্টেশ্যন আছে 2026ত প্ৰডাকশ্যন ষ্টাৰ্ট কৰিব বুলি। চ' 27,000 কোটি টকা ইনভেষ্টমেণ্ট কৰিছে। তাত মেইনলি ছেমি কণ্ডাক্টৰ চিপছ
প্ৰডিউচ কৰা হ'ব মেইনলি আপোনাৰ অটোমোবাইলৰ কাৰণে যিমান ইলেক্ট্ৰনিক আইটেম আছে ন চবতে আপোনাৰ ছেমিকণ্ডাক্টৰ চিপছ লাগে আৰু যিটো কাৰণে এতিয়া ছেমিকণ্ডাক্টৰ ফেচিলিটিটো জাগিৰোডত যেতিয়া কমপ্লিট হৈ যাব তাৰ পৰা আপোনাৰ ছেমিকণ্ডাক্টৰ ইউজ কৰি পেলাই এইখিনি প্ৰডাক্টছ মেনুফেকচাৰ কৰা হ'ব চ' তেখেতলোকে এৰাউণ্ড 27,000 to 30,000 জবছ তেখেতলোকে তাত ক্ৰিয়েট কৰাৰ এক্সপেক্টেশ্যন ৰাখিছে চ' নেক্সট ইলেক্ট্ৰনিক্স মেনুফেকচাৰিং কেপাচিটিটো বুষ্ট কৰিবৰ কাৰণে তেখেতলোকে ফ'কাছ কৰি আছে আৰু ফাৰ্ডাৰ আপোনাৰ জব অপৰচুনিটিজ বাঢ়িব আৰু মানুহে তাত চাকৰি কৰিবলৈ সুবিধা পাব তাৰপিছত তেখেতলোকে গ্ৰীণ এনাৰ্জি ইনিচিয়েটিভছত ফ'কাছ কৰি আছে অসম গভৰ্ণমেণ্টৰ লগত কলাবৰেশ্যন কৰি পেলাই ছ'লাৰ ৰুফটপ আৰু ৰিনিউৱেবল এনাৰ্জি জেনেৰেশ্যনৰ কাৰণে টেকন'লজিটো তেখেতলোকে ইয়াত ডেভেলপ কৰি পেলাই ইকনমিকখন বুষ্ট কৰিব বিচাৰিছে চ' নেক্সট আমি যদি চাওঁ বেদান্ত গ্ৰুপ আছে এতিয়া বেদান্ত গ্ৰুপে এনাডাৰ 50,000 crore অসমৰ অইল এণ্ড গেছ ছেক্টৰৰ কাৰণে মেইনলি ইন দ্য নেক্সট 3-4 বছৰৰ ভিতৰত তেখেতলোকে ইনভেষ্টমেণ্ট কৰাৰ প্লানিং কৰি আছে আৰু তাত তেখেতলোকে গ'ল কি আছে 1 লাখ বেৰেল অইল আৰু গেছ পাৰ ডে তেখেতলোকে প্ৰডিউচ কৰাৰ গ'ল ৰাখিছে লগতে এমপ্লয়মেণ্ট অপৰচুনিটিজ ক্ৰিয়েট কৰাৰো তেখেতলোকৰ ভিজন আছে য'ত আপোনাৰ তেখেতলোকে কোৱা মতে এপ্ৰক্সিমেটলি 1 লাখ ইণ্ডিভিজুৱেলছে তাত চাকৰি পাবলৈ সক্ষম হ'ব এইকেইটা কোম্পানীৰ বাহিৰেও আৰু অসমত ইনভেষ্টমেণ্ট কৰাৰ প্লেনিং কৰিছে মেইনলি অইলৰ 23,300 কোটি টকা NRL 10,700 কোটি টকা JSW 400 crores JSW Energy 7,000 crores অইলৰ 200 কোটি টকা DP World 150 কোটি টকা SS Poultry 197 crores HPDSI Private Limited 1200 কোটি টকা Syntex BAPL Limited 350 crores TCC Concepts 1500 কোটি টকা Siddharth Infratech 5,600 crore PNB Investments 3,000 crores Bondada Engineering 450 crores Medhavi Skill University 250 crores Research Universities 800 কোটি টকা Suviksha Feeds and Farms 250 crores Leelavati Foundations 150 crores BioFriends 260 crores Greenco Energy 5,850 crores so এনেকুৱা বেলেগ বেলেগ কোম্পানীয়ে আমাৰ লোকেল কোম্পানীজ হওক বা অসমৰ বাহিৰৰ যোনবোৰ কোম্পানীজ আছে গোটেইখিনিয়ে অসমত এনেকৈ ধৰণে ইনভেষ্টমেণ্ট কৰিবলৈ কমিটমেণ্ট কৰিছে চ' তাৰ বাহিৰেও আৰু ইনভেষ্টমেণ্ট কিছুমান আছে যোনবোৰ ফ'কাছত আহিছে এইকেইটা ইনভেষ্টমেণ্টছৰ বাহিৰেও আৰু কেইটামান আমি ডিছকাছ কৰিম যেনে বেম্বু বেছড ইণ্ডাষ্ট্ৰিজ ডিমা হাছাওত মেইনলি আপোনাৰ 3খন MOU চাইন হৈছে য'ত আপোনাৰ ফাৰ্ষ্ট আছে ৰশ্মি 6 পেৰাডিম লিমিটেড ৰশ্মি গ্ৰুপৰ ইনভেষ্টমেণ্ট তেখেতলোকে এৰাউণ্ড 300 crore প্লেনিং কৰি আছে ফ'কাছ মেইনলি আছে বায়' এনাৰ্জি প্লান্টছ ফৰ বেম্বু বেছ বায়'চাৰ প্ৰডাকশ্যন এপ্ৰক্সিমেটলি 500 ডাইৰেক্ট জবছ আৰু 1,000+ ইনডাইৰেক্ট জবছ ক্ৰিয়েট হ'ব বুলি তেখেতলোকে এক্সপেক্টেশ্যন ৰাখিছে লোকেশ্যনছ মেইনলি আপোনাৰ ডিমা হাছাও লামডিং টাংলা আৰু BTRত হ'ব BTR ৰিজনত চ' নেক্সট আছে আমাৰ বাৰ্ড কাৰ্ডছ অনলাইন ছাৰ্ভিচেছ LLP চ' আপোনাৰ তেখেতলোকে এৰাউণ্ড 39 crore ৰুপিজৰ ইনভেষ্টমেণ্ট প্লানিং কৰিছে চ' মেইনলি কি হ'ব এল'ভেৰা ইনফিউজ বেম্বো ডায়েবেটিক চক্স এণ্ড ইক' ফ্ৰেণ্ডলি টেক্সটাইলছ চ' তেখেতলোকে তেনেকুৱা ধৰণৰ বেম্বু আৰু এল'ভেৰা মিক্স কৰি পেলাই তেনেকুৱা ধৰণৰ ডায়েবেটিক চক তেখেতলোকে প্লানিং কৰি আছে আৰু লগতে ইক' ফ্ৰেণ্ডলি টেক্সটাইলছ ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্টৰ কাৰণে বেলেগ বেলেগ টেক্সটাইলছ প্ৰডিউচ কৰিবৰ কাৰণে ফ'কাছ কৰিছে এৰাউণ্ড 260 ডাইৰেক্ট জব আৰু 2,000+ ইনডাইৰেক্ট জবছ তেখেতলোকে ক্ৰিয়েট হ'ব বুলি এক্সপেক্টেশ্যন ৰাখিছে ছাষ্টেইনেবল গ্ৰোথ এটেইন কৰিবৰ কাৰণে আৰু মেইনলি হেল্থৰ ওপৰত ফ'কাছ কৰিবৰ কাৰণে তেখেতলোকে এনেকুৱা ধৰণৰ ষ্টেপছ লৈছে চ' লাষ্টলি আছে গ্ৰীণ টেক এনভাইৰন মেনেজমেণ্ট প্ৰাইভেট লিমিটেড চ' তেখেতলোকে এৰাউণ্ড 100 crore প্লাছ ইনভেষ্টমেণ্ট প্লানিং কৰিছে ফ'কাছ মেইনলি আপোনাৰ প্ৰডাকশ্যন অফ বায়'চাৰ এৰাউণ্ড 18,000 tons এনুৱেলি আৰু এক্টিভেটেড কাৰ্বন আপোনাৰ 3,500 tons এগ্ৰিকালচাৰ মেইনলি আৰু ৱাটাৰ পিউৰিফিকেশ্যন আৰু এয়াৰ পিউৰিফিকেশ্যনৰ কাৰণে মেইনলি তেখেতলোকে এইখিনি বস্তু প্ৰডাকশ্যন কৰিবলৈ ইউনিট বহাব চ' ইয়াৰ কাৰণে কি হ'ব এনাডাৰ 100 ডাইৰেক্ট জবছ আৰু 500 ইনডাইৰেক্ট জব অপৰচুনিটিজ ক্ৰিয়েট হ'ব চ' লাষ্টলি আমি চাম জাপানে এখন MOU কৰিছে য'ত সেই MOUখনে কয় যে তেখেতলোকে অসমৰ পৰা স্কিল্ড মেন পাৱাৰ আৰু নাৰ্ছেছ ল'ব তেখেতলোকে এৰাউণ্ড 50,000 ইউথ আমাৰ অসমৰ পৰা ট্ৰেইন কৰি মেলি তেখেতলোকে জাপানৰ বেলেগ বেলেগ ইণ্ডাষ্ট্ৰিজ যেনেকৈ আপোনাৰ মেনুফেকচাৰিং হওক হেল্থ কেয়াৰ হওক IT এণ্ড ছাৰ্ভিচেছৰ ছেক্টৰত হওক তেখেতলোকে জব অপৰচুনিটিজ দিব তাৰ লগতে কালচাৰেল আৰু লেংগুৱেজ ট্ৰেইনিঙৰ কাৰণে 20জন প্ৰফেচৰ জাপানীজ প্ৰফেচৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত বহাব য'ত আপোনাৰ বিজনেছ কেনেকৈ ধৰণে জাপানত চলে সেইখিনি বস্তুৰ লগতে জাপানীজ লেংগুৱেজটো তেখেত আমাৰ অসমৰ যিখিনি ইউথ আছে যোনখিনি তালৈ ৰিক্ৰুট কৰিবলৈ তেখেতলোকে প্লেনিং কৰিছে তেখেতলোকক ট্ৰেইনিং দিয়াটো প্লানিং কৰিছে আৰু লগতে জাপান আৰু অসমৰ মাজত টুৰিজম কলাবৰেশ্যন আৰু কালচাৰেল এক্সচেঞ্জৰো
ডিছকাশ্যন চলি আছে আৰু লাষ্টলি আপোনাৰ ছিংগাপুৰেও ইণ্টাৰেষ্ট দেখাইছে আমাৰ অসমৰ পৰা নাৰ্ছ হায়াৰ কৰিবৰ কাৰণে চ' আমি চাওঁ তেখেতলোকক কেনেকৈ ধৰণে আগত কলাবৰেশ্যন কৰে অসমৰ লগত চ' এনেধৰণে যদি অসমত ইমান ডাঙৰ ডাঙৰ কোম্পেনী বেলেগ বেলেগ কাণ্ট্ৰিজৰ পৰা মানুহ আহি পেলাই যদি অসমৰ ইউথক ট্ৰেইনিং দি মেলি তেখেতলোকে নিজৰ কাণ্ট্ৰিত যদি জব অপৰচুনিটিজ দিয়ে আৰু অসমত লগতে যদি এনেকুৱা ধৰণৰ মেনুফেকচাৰিং ইউনিটছ হওক বা বেলেগ বেলেগ ছেক্টৰেল ইম্প্ৰুভমেণ্ট যদি হয় ডেভেলপমেণ্ট যদি হয় অসম এখন বহুত ইকনমিকেলি ডেভেলপড আৰু টেকনলজিকেলি এডভান্সড ষ্টেট হ'বলৈ গৈ আছে চ' এক্সপেক্ট কৰোঁ যে এইখিনি গোটেইখিনি বস্তু স্মুথলি হয় আৰু অসম এখন টেকনলজিকেল এডভান্স ষ্টেট হয় চ' থেংক ইউ ফৰ ৱাচিং এণ্ড হেভ এ নাইচ ডে